আমি এতিয়া চাউল দিছোঁ, এতিয়া দিলোঁ আলু, এয়া দালি, এয়া মিঠাতেল, গাখীৰ, চাবোন, বিস্কুট, মুড়ি। টোটেল কেইটা হ'ল? 1 2 3 4 5 6 7 8 9টা। 9 পদ এটা কম্বল। এই 10টাকে বস্তু আমি মানুহক দি আহিম এতিয়া। हेलो फ्रेंड्स, আমি এতিয়া গৈ আছো চেৰপাংগুৰিলৈ। আপোনালোকে চাই থাকক আমাৰ এই ভিডিঅ'টি। हेलो फ्रेंड्स, আমি এতিয়া আহি উপস্থিত হৈছো ধুবুৰী ডিস্ট্ৰিক্টৰ কামানডাঙ্গা বজাৰত। তো ইয়াত কেইজনমান নিৰসহায় ব্যক্তি আছে। তো পোনপ্ৰথমে মই আপোনাৰ কাষত আহিছো। দাদা, আপোনাৰ নাম কি? আপোনাৰ অসুবিধা কি? একো কৰিব নোৱাৰে। ঘৰত কোন কোন আছে? হয়, এখেতৰ ভায়েক আছে, এখেতে একো ক'ব নোৱাৰে। আপুনিও হয় ন? আপোনাৰ ক'ত ঘৰ? এইফালে আহক দাদা, এইফালে আহক। ক'ত ঘৰ আপোনাৰ? আপোনাৰ নাম? হা, কি নাম কৈছে? দেৱজান আলী। ঘৰত কোন কোন আছে আপোনাৰ? দাদা শুনক, ঘৰত কোন কোন আছে? আহক আহক। আপুনি একো কাম চাম কৰিব নোৱাৰে হয় না? আপোনাৰ এখেতৰ ঘৰত কোন কোন আছে? তই এখেতৰ ঘৰত বাবা আছে ন? মানুহজনৰ এনে অসুবিধা কি আছে? কাম কাজ কৰিব নোৱাৰে, মানে সহায় নকৰে। এখেতৰো সেম এনেকুৱা একে অৱস্থা মানে। আৰু কোন আছে ইয়াত? আপুনি যে কৈছিল আৰু কোনোবাই আছে বুলি, ক'ত আছে? তাতে আছে ন? আমি তাৰমানে নিৰীহ ব্যক্তিখিনিক আমি আমাৰ এটা ইউটিউব চেনেল আছে, লাইফ অফ গিভিং। আমি সেইটো চেনেলৰ জৰিয়তে আমি নিৰীহ মানে যোনে অসহায়, আমি আমাৰ তৰফৰ পৰা নিজাববীয়াকৈ আমাৰ তো আমি যিখিনি পাৰোঁ অলপ সহায় কৰিম, ঠিক আছে? তো আমি কিবা অলপ এখেতসকলক দিম। আৰু যদি আপোনালোকৰ যিমানখিনি সমৰ্থ হয় সেই অনুযায়ী আপোনালোকৰ এনেকুৱা দুখীয়া মানুহক সহায় কৰি যাব। বস্তুখিনি লৈ আহিলে ভাল আছে। হাতেম এজন দাদাই খবৰ দিছে। দাদা, আপুনি এইপিনে আহিব। এখেতে আমাক কামানডাঙ্গাৰ পৰা যে খবৰ দিম বুলি কৈছে, এখেতে আমাক খবৰ দিছে। দাদা, আপোনাৰ নামটো কি আছিল? ৰফিক দাদাই আমাক খবৰ দিছে। যিমান মানে এনেকুৱা অসহায় ব্যক্তি আছে, আমি যিমানখিনি পাৰোঁ, আমি বঙাইগাঁৱৰ পৰা আহিছোঁ আৰু আমাৰ চেনেলটোৰ নাম হ'ল লাইফ অফ গিভিং। তো এই দাদা চাইছে আপোনালোকে চবে বহুত অসুবিধাত আছে, কিন্তু আমি যিমান পাৰোঁ ৰাইজ আপোনালোকক আমি অনুৰোধ জনাইছোঁ, আপোনালোকক সহায় কৰক। আৰু চৰকাৰকো আমি অনুৰোধ জনাইছোঁ আমাৰ এই লাইফ অফ গিভিঙৰ তৰফৰ পৰা, চৰকাৰে যাতে এই দুখীয়া পৰিয়ালবিলাকক চায়, যাতে দাদাজনক এটা ঘৰ উঠাই দিয়ে থাকিবলৈ। তো দাদা, আমি আপোনাক আমাৰ তৰফৰ পৰা কিবা অলপ দিম, ঠিক আছে? যিহেতু আমাৰ এটা চেনেল আছে, ইউটিউব চেনেল, এই ইউটিউব চেনেলৰ জৰিয়তে আমি আপোনাক কিবা অলপ দিম, ঠিক আছে? দিয়কচোন। ইয়াত ৰেচন পাতি আছে। এটা কেনে লাগিল? খুব ভাল লাগিল। ঠিক আছে, আপুনিও কৈ দিয়ক। মোৰ এটা অনুৰোধ থাকিল, মোক অল্প হেল্প কৰিলে অকণমান ভাল হয়, আৰু যদি কোনোবাই দিয়ে তাহলে আৰু ভাল হ'ব।
ঠিক আছে আজি ভাল লাগিছে তো আজি অকণমান ভাল লাগিছে ঠিক আছে এনে ঘৰত কোন কোন থাকে আপোনাৰ মা আছে মানে কাম কাজ কৰিব নাপায় আপুনি নাম কি আছিলে আপোনাৰ ৰবেন চন্দ্ৰ দাস ৰবেন চন্দ্ৰ দাস যাখিনিৰ নাম কি আছিল বহুত দূৰৰ পৰা আহিছো আমি আপোনাক অলপ কিবা দিবৰ কাৰণে আমি বহুত দূৰৰ পৰা আহিছো আপোনাৰ কথা কৈছে ই দাদাই কৈছে যে অচল মানুহ কাম কৰিব নাপায় যে আমি কিবা অলপ যি পাৰো আৰু আমাৰ নিজাববীয়াকে আপোনাক হেল্প কৰিব আহিছো আমি বঙাইগাঁৱৰ পৰা কেনেকা লাগিছে আপোনাক লগ পাই আমাক ভাল লাগিছে বস্তুখিনি আমি ঠান্ডা নালাগে গাত দিয়ে দে গাত দিয়ে আমাক দেখি আপোনাক যিখিনি কৰিলো কেনেকা লাগিছে ভাল লাগিছে না দে আপোনাৰ ভালে আমাৰ ভাল আপুনি ওপৰ মালিকৰ ওচৰত কামনা কৰক যাতে আমিও দি থাকিব পাৰো দে সেৱন কুমাৰ দাস কাম ঠাম কৰিবাতো নাপায় কাম মোৰ বেয়া কাম চাম আচ্ছা আচ্ছা মানে ব্ৰেইন কাম নকৰে আৰু কি এনে ঘৰত কোন কোন আছে মা আছে বাইদেউ আছে মা কোনজন মা আমি আহিছো বঙাইগাঁৱৰ পৰা আমি যিমানখিনি পাৰো আমি হেল্প কৰি থৈ যাম দিম আমাৰ তৰফত থাকিয়া আপোনালোকক আৰু আমি ইয়াৰ যিখিনি ৰাইজ আছে সেইখিনিকো আবেদন জনাওঁ আমাৰ যোগেদি যাতে সেই মানুহজনক যাতে অলপ হেল্প কৰে মানুহজন ব্ৰেইনটোত মানে অলপ ডিফেক্ট আছে ব্ৰেইনটোত ডিফেক্ট আছে মানুহজনক যাতে ইয়াৰ ৰাইজেও যাতে হেল্প কৰে মানুহজনক যাতে অলপ সহায় কৰে আৰু কি মানুহজনক চলাৰ কাৰণে যাতে মানুহে অলপ হেল্প কৰে আমাৰ তৰফত থাকি আমি যিখিনি পাৰো দি যাম আমার তরফের পৰা এই কম্বল দিলো হাতটা খোলো ধরে কি করবা রাত্রিবেলা গায়ে দিবা আর এই যে রেশন দিলো হ্যাঁ এটা তোমাক দিলাম হব হব কি নাম বুড়ি বুড়ি কি লেখো মেম বুড়ি মেম আমি কই থেকে আছি জানো কই থেকে আছি কত দেখি আমি বঙাইগাঁও থেকে আছি তোর জন্য তোরে কিছু দিতে আছি আমরা বঙাইগাঁও থেকে জানো এই যে এই লোকটা খবর দিছে আমগো হ্যাঁ আমার ওইখানে একটা বুড়ি লোক আছে ওরে কিছু হেল্প করা লাগে আমি কিছু দিতে ইচ্ছি তোরে নিবা নিবা আচ্ছা কেমন লাগছে ভালো লাগছে না এই যে আমি কিছু দেই তোরে হ্যাঁ দে এটা তুমি রাত্রে উড়বা এটা দিছে একটা ব্ল্যাঙ্কেট ঠান্ডার দিন আইছে না হ্যাঁ তুমি উড়বা বুঝছো
আর এখানে কিছু খাওয়া বস্তু আছে হ্যাঁ তোমার রেশন পাতি তুমি একা একা খাবা না আচ্ছা